অব্যাহত আছে পলাশবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাত। দক্ষিণ কামৰূপৰ জনজীৱনৰ বৃহৎ সমস্যালৈ পৰিণত হাতী মানুহৰ সংঘাত। নাই কোনো স্থায়ী সমাধান। ইতিমধ্যেই এই সংঘাতক লৈ কোনোৱে হেৰাইছে আপোনজনক, কোনোৱে হেৰাইছে স্বগৃহ। পলাশবাৰী উৰপুত অঞ্চলত বৰ্তি আছে বন্যহস্তীৰ ত্ৰাস। বন্যহস্তীয়ে ভাঙিলে জনাঞ্চলত বাসগৃহ। দেখুৱাইছোঁ দৃশ্য। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ বাসিন্দা হয়, ছয়ানী মৌজাত পৰে। আৰু এনেকুৱাকৈ শুনিছোঁ যে 3 দিনমান আগতে হাতী 40টা আহি ইয়াতে বসবাস কৰি থকা উৰপুততে। আমি তেতিয়াৰ পৰাই ভয়াতুৰ, তথাপিও ভবা নাছিলোঁ যে ঘৰলৈ আহিব। কিন্তু পিছত যে হাতীকেইটা উজাৰ খায়, ঘৰৰ পিনে চাৰিওফালে গাঁৱত এনেকুৱা পৰিস্থিতি হৈছে, 4টা 5টা 10টা এনেকুৱাকৈ 40টা হাতী ছিটকি গেছি। যাই আমাৰ দেখি আহিল 10টামান হাতী আহি আমাক ঘৰৰ সকলো চৌহাদে আমাক হেঁচা মাৰাৰ দৰে ধৰিছি। ধৰি পেলাই আমি কওঁ মানুহকেইটাক ওলাই যাব নোৱাৰোঁ। ইফালে দেউতাকৰ অলপ চকুৰ অসুখ আছে, তেওঁ সিমান ভালদৰে এটা চকুৰি দেখিব নোৱাৰে। তাৰপিছত আৰু মই উঠাই দিলোঁ যে উঠচোন উঠ, বাবা আহিছি, বাবাই দেখোন ঘৰে ভাঙবা ধৰলা আহি পেলাই, কি কৰোঁ আমি কহেদি যাবাও নোৱাৰোঁ। তাৰে পিছত আৰু মই ল'ৰাটোক ফোন কৰিলোঁ যে বাবা আমাৰ ঘৰ ভাঙবা লাগছি। তাৰপিছত ল'ৰাটোই বিয়া খাই আছিল, বিয়াৰ পৰা আহি পেলাই ল'ৰাগিলাক মাতি আনি পেলাই চাৰিওফালে জুই ধৰি দি এতিয়া হাতীকেইটা কোনোমতে ওলাই খেদালা। কিন্তু আমাৰ ঘৰ ভাঙিছে, প্ৰায় 1 লাখমান টকাৰ অনিষ্ট কৰিছে। আজিয়ে নহয়, আমাৰ আগৰ পৰা 5 বছৰমান আগৰ পৰাই আমাৰ বস্তিত একো নাই, কল কিবা গছ চব অনিষ্ট হৈ আছে। গতিকে মই আমাৰ হেমন্ত ছাৰক মই এটাই অনুৰোধ কৰোঁ, আমাৰ যিহেতুকে আমাৰ খেতিয়ক বাকীৰ বাৰে বাৰে অনিষ্ট হৈ আছে, আৰু এই অনিষ্টবিলাকৰ কাৰণে আমাক অলপমান মুক্তৰ পথত নিবা লাগে। আমি যিহেতুকে গৰীব মানুহ, কৰি খাবাই লাগিব, খেতি কৰিবই লাগিব। তাৰপিছত আৰু মোৰ ঘৰত ধান আছিল, সেই ধানখিনি কোনোমতেহে ৰক্ষা পৰিল। গতিকে প্ৰায় 30 মোনমান ধান আমাৰ ধ্বংস কৰি দিলা হয়। গতিকে সেইখিনি নহ'ল, আমি মুক্ত। তাৰ পৰাই আমি বহুতো ৰাতিৰ পৰা 2টা মানুহ আমি অসুস্থ হৈ আছোঁ, বহুত ভয় খাইছোঁ। আমাৰ ভয়াতুৰত 2টাৰে বহুত অসুখ হৈ আছে। আৰু যিহেতুকে মই গৰীব ঘৰৰ বা তেখেত অলপ অসুস্থ মানুহ, 2টাকে যেন আমাক অতি সোনকালে এখিনি মুক্ত কৰে বুলি মই পলাশবাৰী সমষ্টিৰ হেমংগ ছাৰকো মই অনুৰোধ জনালোঁ, আৰু লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টকো মই এইখিনি কথা জনালোঁ। গতিকে আমাক যেন অতি সোনকালে এই হাতী বাবাৰ কাৰণে আমাক মুক্ত কৰে। আৰু আমি 3টা বজাত শুই আছিলোঁ, সেই সময়তে হাতীয়ে আহি আমাক হেঁচা মাৰি ধৰে। এইখিনিয়ে মোৰ মন্তব্য। আৰু গাঁৱতো বহুত অনিষ্ট কৰিছে বুলি শুনিছোঁ, কিন্তু মই গাঁৱৰ কথাটো বহুতো গম পোৱা নাই, যিহেতুকে আমাৰ ঘৰতে বিপদ হৈছে।
পিছত ৰাতিপুৱাহে সকলো মানুহ দাউৰি আহি চায় যে হয় মানুহখিনিক কেনেকুৱাকৈ যে ৰক্ষা পৰিল। কহয়ও অলপ আৰু ৰাস্তা নাপায়, 10টা হাতীয়ে আমাক মানে উৎপাত চলায়। মোৰ নাম শ্ৰীমতী মীৰা কলিতা। দেউতাকৰ নামটো তেওঁ ক'ব। হয়, মই এটা উৰপুতৰে মানে আত্মসহায়ক গোটৰ সভাপতি হয়। শ্ৰী জয়ন্ত কলিতা উৰপুটত মই বাসিন্দাৰে উঠি আহিবাৰ আজি 30-40 বছৰ হ'ল একেলগে গাঁৱৰ পৰা আহিছিলোঁ। এতিয়া যিকোনো উপায় হ'লেও এইখিনিত বাস কৰি আছিলোঁ। থাকিলে কি হ'ব, 3 বছৰ 4 বছৰ হাতী বাবাই আহে, চোতালে দিয়ে, টিংটো লাৰি যায়, একবাৰ হেৰি কৰে, অনিষ্ট কৰা নাছিল। এনেকৈ গাছবোৰ অনিষ্ট কৰিছিল। এই বছৰ আহিল 40জনমান হাতী বাবা আহি আমাৰ জগলীয়া উৰপুট জগলীয়া তাতে বাস লৈ আছিল এক ৰাতি। থাকি ধানো খালা ৰাইজৰে, আৰু আমিও ৰাইজোৱা হিচাপত ধান বান্ধি আছিলোঁ তেতিয়া সেই সময়ত। মানুহটো চাৰিও চাইডে অভাৰ মানুহ। এতিয়া গধূলি টাইমত তাৰমানে সহায় লাইট এনেকৈ মাৰি আহিছিল। ডিপাৰ্টমেণ্টৰ মানুহ আহি সিহঁতেও ৰক্ষা কৰিব নোৱাৰিলে। তাৰপিছত গধূলা হ'লে গুচি গ'ল। গুচি যোৱাৰ পাছত এই চলিবিলাকে আৰু অলপ হেৰি কৰিলা নেকি, চকীদাৰ মতে এইগিলা চেণ্টাৰ কৰিলা। তাৰপিছত কৰাৰ পাছততো ইহঁতো গুচি আহিল গধূলা। কিছুমানৰ নাম আছিল, নাম গাবা গেল। তাৰ পাছত হাতীবিলাকতো খেদা নোহোৱাৰ কাৰণে নহস্তাৰ উৰপুট নহস্তাৰ এতিয়া আছিল। গধূলি সময়ত আমিও মাৰি আহিলোঁ। হাতীবিলাক এফালেও গেল সেইফালেও গেল। এতিয়া